হে গাইজ আপোনালোকৰ কি খবৰ আশা কৰিছোঁ আপোনালোকৰ ভাল লগতে মোৰো ভাল আজি মোৰ বেলেগতকৈ অলপ বেলেগ ভিডিঅ' তুলি আপোনালোকক স্বাগতম জনালোঁ পূজালৈ মাজত মাথো কেইটামান দিন বাকী আছে মোৰ মিষ্টাৰ সৌৰভ চেনেলৰ জৰিয়তে আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে আমাৰ পুথিমাৰী চেণ্টাৰত কেনেকুৱা প্ৰস্তুতি চলাইছে কেনেকুৱা কি হৈছে সকলোবিলাক আপোনালোকক মই দেখুৱাই আছোঁ যিখিনি পাৰোঁ সেইখিনি দেখুৱাম বলক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এয়াই আমাৰ চেণ্টাৰ এয়া পূজা মণ্ডপ বলক আমি ভিতৰলৈ সোমাই যাওঁ আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম সকলোবোৰ দেখুৱাটোতো সম্ভৱ নহয় বাৰুতে ডাইৰেক্ট কেমেৰাত ৰ'দটো পৰাৰ কাৰণে ভিডিঅ'টো ভাল অহা নাই এয়া চাওক দুৰ্গা মণ্ডপৰ ভিতৰ চৰা মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ ইয়াতে দুৰ্গা মা প্ৰতিমূৰ্তি ৰখা হ'ব আৰু পূজা কৰা হ'ব ইয়াতে তো গাইজ এইখনেই আছিলে আমাৰ চেণ্টাৰখন আপোনালোকক দেখুৱালোঁ যিহেতু পূজালৈ মাজত কেইটামান দিন বাকী সেইকাৰণে দোকানবোৰ পতা নাই পাতিব লাহে দিয়ে দোকানবোৰ আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব লগতে যদিহে ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব নতুন নতুন ভিডিঅ'বোৰ সকলোতকৈ আগতীয়াকৈ পাবৰ কাৰণে আৰু মোৰ তৰফৰ পৰা সকলোলৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে মই এটা অনুৰোধ সকলোকে কৰিলোঁ যদি পূজা বুলি আপোনালোকে ফূৰ্তি কৰে বাইকত যায় হেলমেট পৰিধান কৰক আৰু যদি গাড়ী চলায় আপোনালোকে ছিট বেল্ট ব্যৱহাৰ কৰক লগতে যদি মদ বা ভাং খাই আপোনালোকে গাড়ী চলায় তেতিয়া আপোনাৰ লাইচেন্সখন বাতিল কৰিব লগতে 10,000 টকা জৰিমনা আপুনি ভৰিব লাগিব গতিকে দুজন গ'লেও হেলমেট পৰিধান কৰিব আৰু কাৰ বা গাড়ী চলাওঁতে ছিট বেল্ট ব্যৱহাৰ কৰক নিজেও বচাওক আনকো বচাওক লগতে আপোনাৰ সেই পকেটত থকা মহাত্মা গান্ধী 10,000টোও বচাওক লগতে লাইচেন্সখনো বচাওক এয়া মই কোৱা কথা নহয় এয়া চৰকাৰে দিয়া অনুমতি কিছুমান নিয়ম সেইবিলাক মই আপোনালোকক কৈছোঁ যিহেতু গাইজ এইখনে আমাৰ ঘৰখন আৰু আপোনালোকে এটা বস্তু দেখুৱাম এয়া কল চাওক দুটকাকৈ কল পৰিছে পূজা আগে আগে হ'বলগীয়া আছিলে তো হৈছেই এইবিলাক কল পূজা বুলি এতিয়া বিক্ৰী কৰিব গেছ দি 2 ৰাতিৰ ভিতৰত পকাই দিয়ে এইবিলাক খালে আমাৰ শৰীৰৰ কাৰণে হানিকাৰক বুলি ক'ব লাগিব যিহেতু আমি এয়া কোনো কল বা ফল খোৱা নাই আমি বি খাইছোঁ এইবিলাক ঔষধ মেডিচিন দি পেলাই পকালে আমাৰ শৰীৰৰ কাৰণে বেয়া বাৰু দে তো এয়া চাওক 2 টকা আছে আমাৰ ঘৰত এয়া চাওক তো গাইজ ভিডিঅ'টো ইমানে আছিলে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব যদি মোৰ চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে কৰা আছে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ